SK তোমালোকৰ বাবে মই এছামিছৰ নতুন 100 মাৰ্কৰ চেম্পল পেপাৰ তৈয়াৰ কৰা হৈছে গতিকে তোমালোকে চাই লোৱা সম্পূৰ্ণ নতুন সিলেবাছৰ অনুসৰি এইটো প্ৰশ্ন তৈয়াৰ কৰা হৈছে গতিকে তোমালোকে মিলাই চাই ল'ব পাৰা গতিকে তোমালোকে প্ৰথমে ভিডিঅ'টো ক্লিয়াৰ অহা নাই যদি তোমালোকে ইয়াত দুটা ডট আছে তাত গৈ কিনে কোৱালিটি চেঞ্জ কৰিব পাৰা এইটো চাই লোৱা প্ৰথম পেপাৰ প্ৰথম পেজটো এক নম্বৰীয়া কুৱেশ্যন 2 নম্বৰীয়া কুৱেশ্যন ভিডিঅ'টো প'জ কৰি চাই লোৱা এইটো দ্বিতীয় পেজ ইয়াত 5 নম্বৰীয়া কুৱেশ্যনো আছে ইয়াত 5 নম্বৰীয়া কুৱেশ্যনো আছে ইয়াত 2 নম্বৰীয়া কুৱেশ্যন আছে কবিতা বৰগীত কাক বোলে চোৱা শংকৰ মাধৱে দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন ৰাগ ৰাগিনীযুক্ত গীতসমূহ বৰগীত বোলে ইয়াৰ পৰা লিখিবা তেনেধৰণে সকলোবোৰ কুৱেশ্যন মই তোমালোকক এনচাৰ ক'বলৈ সক্ষম কিন্তু ইয়াত সকলোবোৰ কুৱেশ্যন ক'বলৈ এটা ভিডিঅ'ত ক'বলৈ অসুবিধা হয় যদি তোমালোকৰ এনচাৰসমূহ লাগে তেনেহ'লে কমেণ্ট কৰিবা কোনটো নোৱাৰা আৰু যিসকলে এইটো টেষ্ট দিছা তেনেহ'লে তোমালোকে মোক পাৰ্চনেল হোৱাটছআপত ইয়াৰ এনচাৰসমূহ লিখি কিনে দিব পাৰা গতিকে এইটো পেজ 3 পেজ 4 মই তোমাক ৰচনাসমূহ লিখি কিনে দিম ৰচনাসমূহ লিখি কিনে এটা ভিডিঅ' বনাম মই কেনেধৰণে লিখিব লাগে 10 নম্বৰৰ কাৰণে চেনেলটোক সহযোগ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু পেপাৰসমূহ লাগে যদি থেংক ইউ ফৰ ৱাচিং